তাৰ ব্যৱহাৰ নহ'ব। চহৰৰ মাজত তেনেকুৱা বিচৰা ধৰণে আৰু এনেকুৱা জেগা লাগিব য'ত ছোৱালীসকলে সুৰক্ষিত অনুভৱ কৰে। ছোৱালী হোষ্টেল মানে তাত থকাৰ পৰিৱেশটো বা সুৰক্ষাৰটো আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে আমি কিছুদিন লাগিলে আমি সেই হোষ্টেলৰ কেইবাটাও ঠাই চাইছিলোঁ। বিভিন্ন ঠাই চোৱাৰ পিছতো মিলি নাহে। ক'ৰবাত যদি জেগাটো কম হয়, ক'ৰবাত সুৰক্ষাৰ কথা আহে, ক'ৰবাত অঞ্চলটো ঠিক নহয়, ক'ৰবাত দূৰ হৈ যায়। কিন্তু শেষত আমি সিদ্ধান্ত ল'লোঁ যিহেতু আমাৰ বেচিকৰ এই অঞ্চলটোত বেচিক ইনষ্টিটিউটৰ বহুখিনি মাটি আছে আৰু অব্যৱহৃত হিচাপে পৰি আছে। ইতিমধ্যে আমাৰ এই স্কুলখনৰ এটা পাৰ্ট স্কুলখনে খুব সুন্দৰ স্কুল এখন চলাই আছে। বাকী পুৰণা উৱলি যোৱা ঘৰ কিছুমান আছে, একেবাৰে দ হৈ উঠিব লগা বা বিভিন্ন পানী জমা হৈ থকা অঞ্চল কিছুমান আছে, যিবিলাক সঁচাকৈ এনেই পৰি আছে। আৰু আমি সেই মাটিৰে এটা কোণাত 1 বিঘা মাটি লৈ এই হোষ্টেলটো নিৰ্মাণৰ সিদ্ধান্ত ল'লোঁ আৰু আজি তাৰ শুভাৰম্ভণি আমি কৰিলোঁ, আজি শিলান্যাস কৰিলোঁ। আৰু মই ভাবোঁ যে কণ্ট্ৰেক্টৰ ডাঙৰীয়াও ইয়াত আছে বা আমাৰ বিভাগৰ মানুহ আছে, তেওঁলোকে খুব তৎপৰতাৰে, মই এইমাত্ৰ কণ্ট্ৰেক্টৰক সুধিছিলোঁ, তেওঁ কৈছে যে 6 মাহৰ ভিতৰত কৰিম বুলি কৈছে। গতিকে এই ৱৰ্কিং চিজনটো যাতে খুব সুন্দৰভাৱে কৰিব পাৰে, মই 6 মাহৰ ভিতৰতে ধৰিছোঁ যে অন্তত জানুৱাৰী মাহ, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্টৰ ভিতৰত 15 আগষ্টত যাতে আমি এই ৱৰ্কিং ওমেন হোষ্টেলটো ইনগ্ৰেট কৰিব পাৰোঁ, তেনেকুৱা পৰ্যায়লৈ লৈ যাব লাগে। অলপ দ ঠাইত, গতিকে মাটি ইত্যাদি পুতিব লাগিব বা যি কাম কৰিব লাগিব সোনকাল কৰি মেলি আমাৰ আয়ুক্ত ডাঙৰীয়ানীয়ে ইয়াত এটা ইনিচিয়েটিভ লৈ য'ত যি সুবিধা লাগে ফটাফট কৰি দিব। আৰু আমাৰ লক্ষ্যটোৱে হ'ল যে অহা 15 আগষ্টত যাতে আমি ৱৰ্কিং ওমেন হোষ্টেলটোৰ শুভাৰম্ভণি কৰিব পাৰোঁ। সেই লক্ষ্যৰে আমি সকলোৱে কাম কৰিব লাগে আৰু সেই ধৰণে কাম কৰিব বুলি মই বিভাগীয় ঠিকাদাৰ আৰু বিভাগীয় বিষয়াকো মই অনুৰোধ কৰিছোঁ। ইয়াত G+1, গতিকে বেছি ডাঙৰ ঘৰো নহয়, গ্ৰাউণ্ড ফ্ল'ৰ আৰু এটা ফ্ল'ৰ, গতিকে খুব সোনকালে কৰিব পাৰিব। 8-10টা 6টা নে 8টা ৰুম আছে, মই গোটেইখিনি চাই ল'ম। গোটেই প্ৰায় 6জন চিট কেপাচিটিৰ 8টা নে 6টা ৰুম আছে, গতিকে 50তকৈ অধিক মানুহ থাকিব পাৰিব। তাৰ লগত কিটচেন, ৱেটিং ৰুম, এনেকুৱা ধৰণৰ গোটেই ব্যৱস্থা আছে। অন্তত আমাৰ যিসমূহ নিম্ন পৰিয়াল বা নিম্ন মধ্যবিত্ত বা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী, মহিলা যদি এনেকুৱা ধৰণৰ চাকৰি বা কৰ্ম জীৱনৰ সন্ধানত নলবাৰী চহৰত বা নলবাৰীত থাকিবলগীয়া হয় আৰু নিজৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে ভাল ব্যৱস্থা কৰিব নোৱাৰে বা সুৰক্ষাৰ কাৰণে য'ত ত'ত থাকিবলৈ অসুবিধা হয়, তেওঁলোকে অন্তত এই হোষ্টেলটোৱে তেওঁলোকক যথেষ্ট সকাহ দিব বুলি আমি ভাবিছোঁ। আৰু সেই কামটো আজি কৰিবলৈ পাই সঁচাকৈ মই আনন্দ অনুভৱ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি কেইবাটাও কাৰ্যসূচী কৰিলোঁ। আমি এখন কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ ভূমি পূজন আজি কৰিলোঁ, য'ত পুৰণা নলবাৰী চিভিল হস্পিটেলৰ কেম্পাছত আমি